নমস্কাৰ, মই মীনাক্ষীয়ে আজি আপোনালোকক আকৌ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকৰ কৃপাত মোৰো ভাল আছোঁ আৰু যেন তেন চলি ভাল বুলি একেষাৰে আচলতে ক'ব নোৱাৰোঁ, কাৰণ আজি এসপ্তাহমানৰ পৰা অকণমান অদৰকাৰী কিছুমান কথা লৈ পেলাই মানে কি বৰ এটা মাইণ্ডটো ঠিক হৈ থকা নাই। শব্দটো আচলতে শুনিবলৈ ভাল যিমান আৰু যিমান শুৱলা শব্দ, সেই শব্দটো জীয়াই ৰখাটো, সেই শব্দটোক আমি সন্মান দিয়াটো আচলতে বহুত আমাৰ কাৰণে ডাঙৰ কথা। কাৰণ সকলোবোৰ মানুহৰ মেণ্টেলিটিবিলাক নিজৰ মাজতে আচলতে খুৰা কামোৱা বুলি কয় যে, খোৱা কামোৱা লাগে, সেই খোৱা কামোৱা পৰিস্থিতি। সোণটো আৰু মোৰ মামাৰ ছোৱালীৰ লগত এই ঘটনাটো ঘটিছিল আজি এসপ্তাহৰ পূৰ্বে। মানে কি হ'ল, সি ক্লাছত ৰোল নাম্বাৰ 1 হৈ পেলাই পাছ কৰিছে, কিন্তু তাৰ আগতে আমাৰ ঘৰখনত এটা ভুল বুজাবুজি হোৱাৰ কাৰণে আমি ঘৰ এৰি পেলাই কিছুদিন বেলেগত আছিলোঁ। প্ৰায় 10-15 দিনমান হ'ব আৰু 2 সপ্তাহেই ধৰকচোন আছিলোঁগৈ। তেতিয়া তাৰমানে কি হ'ল, নিজৰ ঘৰত যিখিনি পৰিৱেশ পাব বা নিজৰ ঘৰত যেনেকৈ পঢ়া শুনাৰ এটা পৰিৱেশ থাকে, মনটো স্থিৰ কৰিব পৰা এটা পৰিৱেশ থাকে, লোকৰ ঘৰততো সেইটো নাথাকে। আৰু লগতে ঘৰখনৰ যেতিয়া এটা মানে কি আৰু ভুল বুজাবুজিৰ মাজত যেতিয়া অকণমান মানে কাজিয়া পেচালৰ মাজত মতানৈক্য হ'ল, আৰু সেইটো ফালৰ পৰা কি হ'ল, তাৰমানে আমাৰে মনবোৰ বেয়া হৈ গ'ল। গতিকে মইনো তাক কেনেকৈ দেখাম, বা জেঠাইকে হ'লেওনো তাক কেনেকৈ দেখাব যে সোণটোৱে আমাৰতো পঢ়াটো স্থিৰ নহয়, গতিকে তাকনো কি পঢ়াম, তেনেকুৱা এটা হ'ল। গতিকে সেইকেইটা দিনত বহুখিনি মানে ক্ষতি হ'ল। তাৰপিছতে পৰীক্ষালৈ প্ৰায় এসপ্তাহমান থাকোঁতে আমি ঘৰত আহিলোঁ। অহাৰ পিছতে এসপ্তাহনো কি পঢ়িব আৰু সেইখিনি সময়তে মানে কি হ'ল, সিহঁতৰ পৰীক্ষা ষ্টাৰ্ট হৈ গ'ল। তাৰপিছতে সেই পৰীক্ষাৰ মানে কি সেই আচলতে আমাৰ সেই ঘটনাখিনি হৈ থাকোঁতে মোৰ মামা ছোৱালীয়ে স্কুলত কিতাপত লিখিছিলে যে প্ৰিয়াংশু নাই, প্ৰিয়াংশু মাক পলাই গ'ল, গতিকে প্ৰিয়াংশু পলাই গ'ল, গতিকে আমি এক হ'ব পাৰিম, এনেকৈ বুলি কিবা লিখিছে আৰু। কিন্তু তাইক মই ভুল নুবুজোঁ, কাৰণ তাইও কণমানি ছোৱালী। কাৰণ ফোনটো যেনেকুৱা সৰু, তাই মানে ফোনত ক'লোঁ যে এনেকুৱা কথা এটা আপোনালোকে স্কুলত চাব, কথাটো কিমান সত্য, এনেকৈ বুলি ক'লোঁ আৰু। তাৰপিছতে হ'ল কি, বাইদেউহঁতে চালে আৰু বাইদেউহঁতে মোক ফোন কৰি পেলাইও জনালে, হয় তাই লিখাটো হয়, তাই স্বীকাৰ কৰিছে। প্ৰথমতে কৰা নাছিলে কাৰণ তাই সৰু ছোৱালী, ভয় কৰিছে। তাৰপিছতে এদিন মই ৰাস্তাতে লগ পালোঁ, কাৰণ মোৰ মামা ঘৰলৈ আমাৰ ঘৰ পাৰ হৈ পেলাই মামা ঘৰ পায়, আৰু লগতে তাৰ মানে অপজিটত মোৰ নিজৰ মাহী ঘৰ, সৰু মাহী ঘৰ আছে। তেতিয়া তাইও হয় বুলি স্বীকাৰ কৰিলে। মই তাইক ৰাস্তাতে পাই পেলাই সুধিলোঁ যে কথাটো হয়নে, এনেকৈ বুলি সুধিলোঁ। তাৰপিছতে তাই ক'লে, হয় মামু বা, মোক হেৰি নহয়, ঘৰত পাতি থকাৰ কাৰণে মই লিখিলোঁ, এনেকৈ বুলি ক'লে। মই তেতিয়া বুজাই দিলোঁ যে আজিৰ পৰা নকৰিবা, নাপায় কৰিবলৈ। কিন্তু এটা কথা চাওক, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই, তেনেহ'লে আপোনালোকে বিচাৰ কৰি চাবচোন, এতিয়া সিহঁতে শিশু, সিহঁতৰ এতিয়াও বহু যুগ আছে সিহঁত চেঞ্জ হ'বৰ কাৰণে। কাৰণ এতিয়া সিহঁতে ভাটৌ চৰাইৰ নিচিনা, কিবা এটা পঢ়াইছোঁ নহয়, সেইখিনিকে মুখস্থ কৰিছে, সেইখিনিকে গৈ পেলাই লিখিছে। কিন্তু যেতিয়া মানে পঢ়াৰ সেই মানে পাহাৰখন যেতিয়া ডাঙৰ হৈ আহিব, তেতিয়া সিহঁতে কিমানখিনি সিহঁতৰ এই ব্ৰেইনটোৱে ঢুকি পায়, সেইটোহে আচল। ৰোল নম্বৰ 1 হোৱাটোৱে খুব ডাঙৰ কথা হ'ল। আৰু সোণটো যে ৰোল নম্বৰ 1 হ'ল, সি আচলতে প্ৰথমমানৰ পৰা ৰোল নম্বৰ বাৰু একেই হৈ আহিছে, কিন্তু হ'লেও মই সেইটো গৰ্ব যদি মই কৰোঁ, তেনেহ'লে বা মোৰ ঘৰখনে কৰে, তেনেহ'লে কি হ'ব জানেনে আপোনালোকে? সেইটো আচলতে মই মূৰ্খ বুলি মই নিজকে ক'ম। কাৰণ এটা সৰু পোৱালীক লৈ পেলাই যদি মই গৰ্ব কৰোঁ, সোণটো 1 হৈছে, অমুক হৈছে, ভচুক হৈছে, কিন্তু সেইটো নহয়। কাৰণ মই সদায় এটাই জানো যে সি কিমান শিকিছে। 1 হোৱাটো বহু পিছৰ কথা, কিন্তু সি কি শিকিছে, কিমান বুজিছে, কিমান পাৰিছে, সেইটোহে প্ৰথম কথা। আকৌ সেই কাজিয়াখনৰ আঁৰত আৰু এটা কথা আছে। সেই কাজিয়াখন হ'ল এটা কাৰণে, মানে ৰোল নাম্বাৰ বোলে বাইদেউহঁতে কিবা মানে মোক চাই ৰোল নাম্বাৰ 1 কৰি দিছে বুলি মানে
কৈছে মোৰ মামাই গৈ পেলাই মোৰ মানে মোৰ নিজৰ মামা ঘৰত গৈ পেলাই কৈছে আচলতে এইজন মামা হৈছে মোৰ মাৰ খুৰাকৰ পুতেক আৰু মোৰ নিজৰ মামা ঘৰত গৈ পেলাই ক'লে গতিকে মাহীহঁতে আইতাহঁতে মা যাওঁতে ক'লে কথাটো কওঁতে মায়ে আহি পেলাই মোক ক'লেহি যে এনেকৈ কৈছে তাৰপিছতে মই বাইদেউলৈ ফোন কৰিলোঁ বাইদেউ এনেকুৱা কথা এটা শুনিছোঁ হেৰি স্কুলখনৰো বদনাম এটা হয় আৰু লগতে অভিভাৱক হিচাপে আমাৰো বদনাম এটা হয় তেনেকৈ ক'লোঁ তাৰপিছতে বাইদেৱে সেই কথাটোকে মামাক মাতি নি পেলাই যেতিয়া তাইক থ'বলৈ স্কুলত যায় মামাক মাতি নি পেলাই বাইদেৱে সুধিলে সেইটোৱে খুব ডাঙৰ কথা হ'ল সেইদিনাখনে ৰাতি আহি পেলাই সি ইয়াত মানে হুলস্থুল কৰিছেহি খুব বেয়া আচলতে অশ্লীল শব্দ সি ব্যৱহাৰ কৰিছে তাৰপিছতে সেইখিনি কথা গ'ল আৰু মোৰ দেউতাকো বহুত বেয়াকৈ কৈছে মাটো নিজৰ বায়েক কাৰণ মা খুৰাকৰ পুতেক মানে নিজৰে হ'ল গতিকে সেইখিনি কথাটো মই বাদেই দিছোঁ যে কিবা অশ্লীল শব্দ ব্যৱহাৰ কৰিলে কিবা কৰিলে হ'ব লগা আছিল হৈ গ'ল আৰু বছ সিমানে কিন্তু এতিয়াও সেই কথাটো এতিয়া পৰ্যন্ত মানে এটাই বেছি বেয়া লাগিছে মই যে ক'লোঁ আপোনালোকক যে সিহঁতৰ অপজিটত মোৰ নিজৰ মানে সৰু মাহীৰ ঘৰ আছে বুলি সেই মাহীয়ে মোৰ সৰু মাহী আচলতে ক'বলৈ লাজ লগা কথা সেই সৰু মাহীয়ে কৰিছে কি হেৰি এয়া মানে কিছুমান কথা শুনিছোঁ মানে এনেও জানো আমাৰ প্ৰতি তাইৰ পেটটো খুবেই বেয়া আগৰ পৰাই বেয়া কিন্তু সেইটো কথা আচলতে আমি ভবা নাছিলোঁ কিন্তু এতিয়া মানে তাৰ প্ৰমাণ ওলাই গৈছে তাই যে আমাক বেয়া পায় তাই যে আমাৰ প্ৰতি পেটটো বেয়া সেই কথাখিনি মানে ওলাই গৈছে তেতিয়াই মোক কৈছিলে যে এয়া মানে হেৰি নহয় পৰিয়ে লিখা নাই নহয় এনেকুৱা আৰু কথা যদি লিখাই নাই তেনেহ'লে তাই নিজেই স্বীকাৰ কিয় কৰিলে যে মই লিখিছোঁ হয় লিখাটো প্ৰথমতে সৰু ছোৱালী তাই কিবা এটা ভয়ৰ কাৰণে হয়তো ক'ব পাৰে যে লিখা নাই কিন্তু পিছত ক'লে কি মই লিখাটো হয় স্বীকাৰটো কৰিলে বাইদেউ আগতো ক'লে সেইদিনাখন মাকেও ইয়াত কৈছে যে হেৰি প্ৰথমতে একে নাই তেতিয়া কিন্তু মই সিহঁতে যেতিয়া একদমেই নাই কৈছিলে তেতিয়া মই কৈছিলোঁ কি হোৱাটছএপত সিহঁতক মই মেছেজ কৰি পঠাই দিছিলোঁ মানে তাই হেৰিটো এনেকৈ মাৰি পেলাই মোবাইলত যিখিনি তাই লিখিছিলে আৰু বেলেগৰ কিতাপত সেইখিনি বস্তু মই স্কুলত গৈ পেলাই মানে ফটো তুলি আনি পেলাই সিহঁতক দিছিলোঁ আনকি মোৰ মানে মহাকো দিয়া গৈছে মাহী তাৰপিছতে মামা মামী গোটেই সোপাকে দিয়া গৈছে যে নহয় কৈছিলে নহয় এইখিনি কথা তাই লিখাটো হয়নে নহয় আখৰ মিলাই চাওক আৰু বাইদেৱে কৈছে হয় বুলি এনেকৈ বুলি তাৰপিছতে এতিয়া মানে কি মাহীয়ে মানে কিছুমান কথা মানে আমি শুনি আছোঁ আৰু যে হেৰি তাই মানে নোহোৱা নোপোজা কথা কিছুমান শুনিছোঁ কিন্তু তাই এটা কথা ভাবিব লাগে সেইখিনি কথা আচলতে আপোনালোকক বহলাই ক'বলৈ বহুত মানে দীঘল হৈ যাব ভিডিঅ'টো নোহোৱা নোপোজা এনেকুৱা কিছুমান কথা শুনিছোঁ যেন তাই আমাৰ সৎটোক যেনেকৈ জ্ঞান কৰে তেনেকুৱা কথা কিছুমান শুনিছোঁ কিন্তু তাই ভাবিব লাগিছিল তাই ডাঙৰ ল'ৰাটো পুলিচে চাই নতুনকৈ পাইছে আজি 2021 নে 22ত পাইছিলে মই পাহৰিছোঁ বাৰু 21তে পাইছিলে নেকি তাৰপিছতে তাৰ পঢ়াৰ ক্ষেত্ৰত মোৰ দেউতায়ো সহায় কৰি থৈছে বহুতখিনি তাৰপিছতে মহাৰ যেতিয়া অপাৰেশ্যন এটা হৈছিলে তেতিয়াও মোৰ দেউতাই টকা পইচাৰে সহায় কৰি থৈছে কিবা বাৰু এবাৰেই নহয় ল'ৰাটোৰ ক্ষেত্ৰতো সহায় কৰি থৈছে মহাৰ ক্ষেত্ৰতো সহায় কৰি থৈছে কাৰণ ধাৰে হওক বা যিয়েই নহওক কিয় বিপদৰ সময়ত যে পাইছে সেইটোৱে বহুত ডাঙৰ কথা বিপদৰ সময়ত কিন্তু এটকা এটা দিয়া মানুহো আজিকালি নোলায় থাকিলেও নাই বুলি কৈ দিব কিন্তু মই এতিয়া এটা প্ৰশ্নই মোৰ মনত জাগিছে তাই এই ভিডিঅ'টো চাওক মোৰ নিজৰ মাহী হ'ল কি হ'ল তাই ভিডিঅ'টো চাওক ভিডিঅ'টো পাব লাগে তাই কাৰণ তেতিয়া এই যে এতিয়া যে ভাই বুলি তাই চিঞৰি আছে এতিয়া যে ভায়েকৰ চিনাকিটো তাই দি আছে সেই ভায়েকটো ক'লৈ গৈছিল সেই সময়ত সেই ভায়েকটোৱে সহায় কৰিব লাগিছিল হয়নে নহয় আপোনালোকে কওকচোন মোৰ ভাইটো ছোৱালী অমুক মোৰ ভাইটোৰ ছোৱালী তমুক এনেকৈ যে কয় মাজতে মই তাইক টিউশ্যনো কৰিছিলোঁ কিন্তু তাইকে নহয় এটা গ্ৰুপ টিউশ্যন কৰিছিলোঁ সিহঁতৰ ক্লাছ ল'ৰাটো অকণমান আমনি চামনি কৰি থাকে কাৰণে কেতিয়াবা
তাইক মই বহীখন ৰাখি পেলাই কেতিয়াবা লিখা কাম থাকিলে মই নিজে লিখি দিওঁ। আপোনালোকে বিশ্বাস কৰে নে নকৰে মই নাজানো, কিন্তু এতিয়া পুৰস্কাৰটো সেইটো পাইছোঁ, গম পাইছেনে? সিহঁতে পুৰস্কাৰ দিছে সেইটো মোক। আকৌ তাৰ বিনিময়ত আকৌ মোৰ মামাই আহি পেলাই মোক কয় কি, মই মান্থলি 500কৈ লৈছোঁ এটা ষ্টুডেণ্টৰ পৰা। আজিকালি 500 টকাত কোনে টিউশ্যন কৰে, আপোনালোকে নিজে ভাবি চাওক। এটা ষ্টুডেণ্টৰ পৰা 500কৈ লৈছোঁ, কিন্তু তাৰ ভিতৰতো সি আহি পেলাই মোক কয় কি, পইচাটোৰ কথা যেতিয়া মই কওঁ যে তোমালোকে পইচাটো দিবা তাইক, কাৰণ কিয় তাইক মই ডাইৰেক্ট ক'বলৈ মোৰ বেয়া লাগে, কাৰণ ঘৰৰ ছোৱালীয়ে হ'ল। গতিকে গোটেইখিনিকে কওঁতে তাইকো মই তেতিয়া কৈছোঁ আৰু পৰি হেৰি দেউতাক ক'বা পইচাটোৰ কথা, এনেকৈ বুলি ক'লোঁ। পইচাটোৰ কথাহে ক'লি, একদম সি ঘৰত আহি পেলাই মোক কৈছে কি, হেৰি তইনো বোলে কিনো হেৰি নিজৰ বুলি ভাবিলি, এটকা এটাও দেখোন এৰি নিদিলি। তেতিয়া মই কৈছোঁ মোৰ পৰিয়ালৰে এজনী ছোৱালী মই টিউশ্যন কৰিছোঁ, গতিকে তাইকো নিজৰ বুলি ভাবি মই এৰি দিওঁ, তোকো নিজৰ বুলি ভাবি মই এৰি দিওঁ। গতিকে মোৰ লাভটো কি থাকিল? মোৰ কি সময়ৰ ভেলু নাই? মোৰ কি মানে কাম নাই? মোৰ কাম নাই কাৰণে মই কাম উলিয়াই লৈছোঁ এইটো। দয়া মমতা কৰি কৰি চবকে মই এৰি দিওঁ, কিন্তু মোৰ কষ্টখিনি ক'লৈ যাব? মই যে পককৈ যে বকি থাকোঁ 1 ঘণ্টা 1.5 ঘণ্টা সময়, সেই সময়খিনি মোক ক'লৈ যাব? সেই সময়খিনি ক'লৈ যাব? আৰু সেই সময়খিনি মোৰ কি ভেলু নাই নেকি? মোৰ কি এই ব্ৰেইনটো যে মই খৰচ কৰিছোঁ সেইখিনি ক'লৈ যাব? সেইবিলাকত কথা লৈ পেলাই মই আপোনালোকক কৈছোঁ, মানে খুব মানে আজি কেইদিনমান হৈছে মোৰ মানে ব্ৰেইনটো খুব বেয়া হৈ আছে, গম পাইছেনে? নানান ধৰণৰ কথা। আজি মই কিবা এটা বেয়া পাইছোঁ, কিবা এটা ভাল পাইছোঁ, মই ষ্টেটাছত লগাইছোঁ। কিবা এটা মোৰ দুখ লাগিছে, মই কিবা এটা ষ্টেটাছত লগাইছোঁ। মইতো কাকো মেনশ্যন কৰি পেলাই লগোৱা নাই। সেই মেছেজটো দিয়াৰ পিছৰ পৰা সিহঁতৰ লগত না কানেকশ্যন কৰিছোঁ না কিবা কৰিছোঁ। মই কোনো কাৰণতে মেছেজ কৰা নাই, না কোনো কাৰণতে মই একো কৰা নাই, কিন্তু মই ষ্টেটাছত লগাইছোঁ। তহঁতৰ গাত কিয় লাগিছে? তহঁতে ষ্টেটাছ চাই পেলাই যে তহঁতে যে বলীয়া পাগলৰ নিচিনাকৈ মোৰ বাই ভনী ফোন কৰি কৰি যে কথা সোধ, কাৰণটো কি? কাৰণটো কি? জানো মই ষ্টেটাছ মই বেলেগকো দিব পাৰোঁ, মই বেলেগকো হেৰি কৰিব পাৰোঁ, কাৰণ মোৰ আচলতে মোৰ কণ্টেক্টতে বহুখিনি মানুহ আছে, প্ৰায় 200ৰ ওপৰত মোৰ মানুহ আছে, 300 কাছাকাছি মানুহ আছে। বহুখিনি লোকে মোৰ ষ্টেটাছ চায়, ষ্টেটাছ ফ'ল' কৰে। গতিকে সেইখিনি মানুহে যে মোক মেছেজত মোক যে নুসুধে, কমপ্লেইন নকৰে যে তুমি ষ্টেটাছ কিয় লগাইছা, তুমি ষ্টেটাছ কিহৰ কাৰণে কৰিছা। মোৰ পেহীহঁতেও চাইছে, কিহৰ কাৰণে কৰিছা অমুক ভচুক, এনেকৈ যে নকয়, তহঁতৰ গাত কিয় লাগে? মই ষ্টেটাছ কিবা এটা লিখাৰ লগে লগে তহঁতৰ গাত কিয় লাগে? মোৰ সেই আচলতে তহঁতৰ গাত সেইকাৰণে লাগে চাগে, তহঁতৰ ভুল আছে সেইকাৰণে তহঁতৰ গাত লাগে। কিন্তু লাজ এটা কাৰণে পাইছোঁ, মোৰ নিজৰে লাজ লাগিছে। সিহঁতৰ লাজ লাগিছে নে নাই মই নাজানো, কিন্তু মোৰ লাজ লাগিছে কিয় জানেনে? কাৰণ নিজৰ শব্দটো যে আচলতে সিহঁতে সন্মান দিব নাজানে। আৰু সেইটো ফালৰ পৰা মই যেতিয়া কাজিয়া খণ্ড হৈছিল, তেতিয়া সেইদিনাখন মই মোৰ মাক কৈছিলোঁ যে কোনে কৈছে সেই কথাটো আপুনি কৈ দিয়ক, কাৰণ অলৰেডি মই জানো কোনে কৈছে। মোৰ মায়ে আহি পেলাই মোক কৈছেহি, কিন্তু মইতো এতিয়া ঘপককৈ কৈ দিব নোৱাৰোঁ, কাৰণ মোৰ মায়ে কোৱা নাই। গতিকে মই ভাবিছোঁ কি মোৰ মা মুখৰ পৰা ওলাওক, কিন্তু মায়ে কোৱা নাই, কাৰণ মায়ে ভাবিছে কি গৈ পেলাই তাত কাজিয়া পেচাল হ'ব, আকৌ এটা অশান্তি সৃষ্টি হ'ব। সেইকাৰণে মায়ে মানে কোৱা নাই যে নকওঁ, মই নকওঁ এনেকৈ কৈ আছে। সেইটো ফালৰ পৰা মই মোৰ মাক দুখিছোঁ, কাৰণ কথাটো হ'ল কি, মানুহে নিজৰ ভুলটো কোনোদিন নেদেখে। মই যদি কিবা এটা বেয়া কাম কৰোঁ নহয়, মই মোৰ ভুলটো কিন্তু প্ৰথমতে নাচাওঁ, মই সেই বেলেগৰ ভুলটোহে চাওঁ, যে অমুকটো ভুল কৰি দিলে আৰু একেবাৰে অমুক কৰিলে তমুক কৰিলে ভচুক কৰিলে, কিন্তু মই কি কৰিছোঁ, মই তাৰ মাজত ভুল কৰিছোঁ নেকি, সেইটো কিন্তু মই কোনোদিনে লক্ষ্য নকৰোঁৱেই। কাৰণ নিজৰ চকুত সদায় নিজে খুব ভাল, আৰু সেইটো মানুহে নিজক নিজে ভাল পাব লাগে, সেইটো সঁচা কথা। মই যদি নিজক ভাল নাপাওঁ তেনেহ'লে মই আনকো ভাল পাব নোৱাৰোঁ। কিন্তু কথাটো হ'ল কি, নিজৰ দুখটো, মোৰ যদি নিজৰ কিবা ভুল আছে, মোৰ যদি নিজৰ কিবা দুখ আছে, তেনেহ'লে মই সেই বস্তুখিনি কিন্তু মই প্ৰথমতেই চালি জাৰি চাই পেলাইহে বেলেগক দোষী সাব্যস্ত কৰিব লাগে। এতিয়া মামাই সেইদিনাখন আহি পেলাই, তাক আচলতে মামা বুলি ক'বলৈ লাজ লাগে, সি আহি পেলাই সেইদিনাখন কৈছে কি যে হেৰি মোৰ ছোৱালীজনীক ইমান হাইছমেণ্ট দি আছে, ইমান হাইছমেণ্ট দি আছে। আৰে হাইছমেণ্ট তহঁতে দিছ নে আমি দিছোঁ? হাইছমেণ্ট তহঁতেহে দিছ, কাৰণ তহঁতে সেইখিনি তহঁতে কৰি আছ সোণটোৰ লগত। এই জীয়াৰে কিতাপত লিখিলে, তাৰ পিছ মুহূৰ্ততে যেতিয়াই আচলতে তাই আমি ৰোল নম্বৰ 1 হ'ম বুলি ক'লে, তাৰপিছতে আকৌ সোণটোৱে যেনিবা কিবা এটাত বেছি পাই পেলাই বাৰু সি এক হ'ল, সেইটো ইমান ডাঙৰ কথা নহয়। তাৰ পিছ মুহূৰ্ততে ক'লে কি হেৰি মোক চাই নম্বৰ দিছে। সেইবিলাকত মানে কি হৈছে আচলতে,
ডাউন দি আছে সেইবিলাকত কৈ মানে ল'ৰাটোক আচলতে মনটো বেয়া কৰি দিব পঢ়াৰ প্ৰতি তাৰ ধাউতিটো নাথাকা হ'ব আজি স্কুলত গৈ কিবা এটা শুনিব কালি কিবা এটা শুনিব মই শুনিম তেনেকৈ কওঁতে মোৰ ঘৰখনে শুনিব তেনেকৈ কওঁতে যেতিয়া তাৰ মানে কি পঢ়াৰ প্ৰতি আগ্ৰহটো নাথাকা হৈ যাব সেইটো বিচাৰিছে কিন্তু এটা কথা আজি তাৰ জীয়েককো মই টিউশ্যন কৰিছোঁ তাৰ বুলিয়ে কৈছোঁ তাক সন্মান মই নকৰোঁ এতিয়াৰ পৰা তাৰ বুলিয়ে কৈছোঁ সিহঁতক আচলতে সন্মান কৰিবলৈ নাপায় গতিকে তাৰ জীয়েককো মই টিউশ্যন কৰিছিলোঁ নহয় ফোনটোতকৈ মই কিবা বেলেগকৈ পঢ়াওঁ নে সিহঁতক নে কমাই পঢ়াইছিলোঁ কওক জীয়েকক সিহঁতে সোধে নহয় সদায় কি পঢ়ালে কি নপঢ়ালে প্ৰত্যেকটো বস্তুৱে সোণটোৰ নিচিনাকেই মই দেখাওঁ কাৰণ যাতে সিহঁতে গৈ পেলাই ক'ব নোৱাৰে যে প্ৰিয়াংশু আমাৰ লগত পঢ়ে নহয় গতিকে আমাক মানে প্ৰিয়াংশুতকৈ আমাক কমকৈ দেখাইছে কমকৈ পঢ়াইছে যদি মই সেইটো কৰিছোঁ তেনেহ'লে ভগৱানৰ ওচৰত মই একেবাৰে দুখী হ'ম আৰু সিহঁতো সৰু ল'ৰা ছোৱালী গতিকে সেইখিনি মই নকৰোঁ কাৰণ মোৰ এইটোত অকণমান হ'লেও কিবা এটা আছে মোৰ চিন্তা শক্তি আছে মোৰ বুজা শক্তি আছে গতিকে সেইকাৰণে মানুহে অকণমান চিন্তা ভাৱনা কৰিব পৰাকৈ অকণমান এইটো লাগে মানুহক এতিয়া হ'ল কি কোনোবা যাব নহয় মোৰ মাহীয়ে সোধে কিবা কৈছে নেকি কি ক'ব লাগে হয়নে নহয় আপোনালোকে কওক কি ক'ব লাগে কওকচোন বাৰু কিবা কৈছে নেকি আৰু কিবা ওলাইছে নেকি মানে কি আমি কি কথা নাই বতৰা নাই সিহঁতৰ কথাকে কৈ থাকিম নেকি সিহঁতৰ কথাকে পাতি থাকিম নেকি আমাৰ বেলেগ কাম নাই হয়নে নহয় কওকচোন বেলেগ কাম নাই নে সিহঁত আমাৰ কাৰণে ভগৱান তাই পাহৰি যাব নালাগিছিলে আচলতে তাই বিপদৰ সময়ত মোৰ দেউতা তাইৰ বৰ ভিনীয়েকে কিমানখিনি তাইক সহায় কৰি থৈছিল সেইখিনি তাই পাহৰি এই নিজৰ শব্দটোৰ লগত বহুত মানুহ সাঙুৰ খাই থাকে জানেনে 2021ত নেকি পাহৰিছোঁ অকণমান ক'ভিড হৈছিল আমাৰ ক'ভিডৰ মানে ইনজেকশ্যন ল'বলৈ গৈ ক'ভিড ওলাওঁতে হুলস্থুল হৈ গ'ল যে ক'ভিড ওলাইছে বহুত ডাঙৰ কথা হ'ল পৃথিৱীত নোহোৱা কথা হ'ল ফাটি ফুটি গ'ল চবফালে তাৰপিছতে কৰিলে কি মোৰ পেহাই সেইখিনি সময়ত মোৰ পেহাই কৰিছে কি ভিডিঅ' বনাই পেলাই একদম মানে সিহঁতৰ খুব মজ মস্তি আৰু গম পাইছেনে নাই আমাৰ ক'ভিড ওলাইছে ইমান ডাঙৰ কাম হ'ল কাৰণ সেইখিনি সময়তো ক'ভিড বুলি ক'লে মানুহৰ লেলে চেছে অৱস্থা হয়েই ভিডিঅ' তুলি লৈ আহিছে আমাক ক'ভিডৰ চেণ্টাৰৰ পৰা আমি যে সেই বেজি ল'বলৈ গৈছিলোঁ সেই বেজি লোৱা ঠাইৰ পৰা ভিডিঅ' তুলি লৈ আহিছে তাকো আকৌ চাবলৈ মন গৈছে কাৰ জানে নাই মোৰ পেহীৰ বোলে চাবলৈ মন গ'ল ভিডিঅ' তুলি পেলাই সেইকাৰণে লৈ যাবলৈ দিছে গিয়েকক সেয়া হৈছে মোৰ সৰু পেহী নাম নকওঁ বাৰু আপোনালোকক সেইবিলাকে হৈছে নিজৰ মানুহ লাজ লাগে আচলতে পেহা পেহী মাহী মহা মামা এইবিলাকক আচলতে পৰিচয় দিবলৈ লাজ লাগে আমাকো দিব নালাগে আমিও নিদিওঁ পৰিচয় বহুত আগতেই জানিছিলোঁ কিন্তু সেই সৰু পেহাজনৰ কাৰণে মোৰ দেউতাই বহুত কৰি থৈছে ধন টকা পইচাও এটা সময়ত দি থৈছিল এটা ডাঙৰ কাহিনী আছে ইয়াত গম পাইছে আজি হয়তো পেহীয়ে বিধৱা ভাত খাই থাকিলেহেঁতেন ধন টকা পইচাও সহায় কৰি থৈছে নিজে দেহে খাতিও সহায় কৰি থৈছে বন্দুকৰ গুলিৰ আগত গৈ পেলাই বচাই আনিছে কিন্তু সেইখিনি এতিয়া পাহৰি গ'ল কাৰণ এতিয়া মতাটো নিজৰ বুকুত আছে যে গতিকে অনুভৱটো নাই পাহৰি গ'ল চব চেছ খুব ধন টকা পইচা আচলতে আমাৰ নাথাকিব পাৰে আমি মধ্যবিত্ত মানুহ আনে কয় আমি ধনী কাৰণ ঘৰটো খুব ধুনীয়াকৈ দেখে যে বাহিৰৰ পৰা গতিকে আমি আৰু খুব সম্ভ্ৰান্ত খুব ধনী মানুহ কিন্তু খুব ধনী আমি নহয় আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ গতিকে মধ্যবিত্ত হিচাপে জীয়াই থাকিব বিচাৰোঁ কিন্তু কথাটো হ'ল কি আমাক খোৱা কামোৰা কৰি থকা মানুহবিলাকক সন্মুখত দেখিলে মাতিবলৈ কিয় লাজ পায় ক'ভিড চেণ্টাৰত খিলখিলনি হাঁহি মাৰি পেলাই মোক এনেকৈ ফোন কৰিছে অ' মামু কি কৰিছ ক'ভিড ওলাল বোলে তহঁতৰ চাওক সেই সময়খিনিত ক'ভিড বুলি কওঁতে সেই সময়খিনিত সেই পৰিস্থিতিখিনিত কেনেকুৱা এটা অৱস্থা হয় জেঠাইকৰ ওলাইছে মোৰ ওলাইছে সোণটোৰ ওলাইছে সেই সৰু পোৱালিটোক লৈ পেলাই ক'ত যাম কি কৰিম ক'ত বা ৰাখেগৈ ঠিক নাই কোনো ঠিৰাং নাইকিয়া কথা কিন্তু সেইখিনি
নিজৰ যদি ঘৰৰ মানুহ বুলি ভাবিলেহেঁতেন সেইখিনি কিন্তু চিন্তা নকৰিলে। পেহাই আমাৰ চকুৰ আগেদিয়ে পানী আপ ডাউন কৰি আছে। ওচৰতে এখন থান আছে আমাৰ, য'ত ক'ভিড চেণ্টাৰ সিহঁতে পাতিছিলে, ভেকচিনৰ চেণ্টাৰ, তাত থান এখন আছে। আৰু তাৰ ওচৰতে আৰু এখন স্কুলত আচলতে ক'ভিড চেণ্টাৰ পাতিছিলে ভেকচিনৰ, তাত আমি ভেকচিন ল'বলৈ গৈছিলোঁ। আৰু তাত সেইদিনাখন মানুহখিনিক মানে কিবা খানাৰ আয়োজন কৰিছে, নাজানো ইমান সবিশেষ, কিন্তু পেহাই সেইবিলাকত বস্তু আপ ডাউন কৰি আছে, অনা নিয়া কৰি আছে। কিন্তু বেয়া এটাই লাগিল, কি জানে, অকণমান পানীৰ কাৰণে কাপ কাপ কৰি আছোঁ, পানী অকণমান খাবলৈ পোৱা নাই। নিজৰ ঘৰৰ পৰা ভাইটিয়ে গৈ পেলাই পানী যেতিয়া যোগান ধৰিছে তেতিয়াহে অকণমান পানী খাব পাৰিছোঁ। কিন্তু সেইফালে দিয়ে 10 বাৰমান পেহাই পানী অনা নিয়া কৰি আছে, কাৰ্টুনে কাৰ্টুনে। কিয় মনত নপৰিল? অকণমান আমাক পানী দিবলৈ, আমাক দিব নালাগে, সেই সৰু বাচ্ছাটোক দিবলৈ মনত নপৰিল? কেনেকৈ ভাবিম তহঁতক নিজৰ বুলি? কেনেকৈ ক'ম তহঁত পেহা পেহী বুলি, তহঁত মহামাহী বুলি, তহঁত মামা মামী, আইতালৈকে, আমাৰ মাৰ খুৰীয়েক, সেইগৰাকীক কৈছোঁ মই আইতা বুলি। যিদিনাখন এটা অভিশপ্ত দিন আছিল মোৰ, সেইদিনাখনেই তেওঁ আহি পেলাই কি কৈছে, আমাৰে পু বোৱাৰীহঁতৰ মেখেলা ধুই পেলাই খাবি। সেইজনী বোলে মোৰ আইতা, মোৰ মাৰ খুৰীয়েক। আপোনালোকে ভাবক এতিয়া। হয়তো এই ভিডিঅ'টো পাই পেলাই সিহঁতে ক'ব, মামুৱে এনেকৈ ভিডিঅ' বনাইছে, অমুক কৰিছে ভচুক কৰিছে। আজি কেইদিনমানৰ আগত মই দুজনী ছোৱালী, মোৰ ভণ্টিয়ে হয়, আমাৰ ওচৰৰে সৰু সৰু ছোৱালী, মোতকৈ যথেষ্ট সৰু, পঢ়ি আছে সিহঁতক মই ভিডিঅ' বনালোঁ। নাচিছিলে সিহঁতে 2টা গানত, মই মিক্স চং কৰি পেলাই ভিডিঅ' বনালোঁ। আৰু এজনী এতিয়া আৰু এটা ভিডিঅ' কৰিবলৈ আছে, মই সময় মিলাব পৰা নাই কাৰণে ভিডিঅ'টো মই তাইক খবৰেই দিয়া নাই। তেতিয়া সিহঁতে কি কৰিছে, অমুকৰ ঘৰৰ লগত এটা হৈ পৰিছে, ধন লুটিছে, বাহ টকা পাব দেই বহুত। সেইবিলাক মই চেনেলটো খুলিছোঁ, ইউটিউবৰ টকাই কোনো মানুহ চলিব নোৱাৰে যদিহে তাৰ এক্সট্ৰা কিবা বিজনেছ নাথাকে বা এক্সট্ৰা যদি কিবা জব নাথাকে, তেনেহ'লে কোনো মানুহ ইউটিউবৰ টকাৰে ইমান বেছি মানে লাভৱান হ'ব নোৱাৰে, ইমান বেছি উন্নত কাম একো কৰিব নোৱাৰে। গম পাইছেনে? আপোনালোকেতো নিজে, যাৰ ইউটিউব চেনেল আছে, আজিকালিতো বহুতৰে ইউটিউব চেনেল আছে, গতিকে তেওঁলোকেও সেইখিনি কথা চিন্তা কৰি চাব। আৰু মোক কমেণ্টৰ জৰিয়তে আপোনালোকে মোক সুধিব পাৰে যে কথাটো সত্য নে অসত্য। আপোনালোকে মোক ক'বচোন, ইউটিউবৰ টকাৰে আপোনালোক কিমান ধনী হৈছে আপোনালোকে মোক জনাবচোন। মান্থলি আপোনালোকৰ কিমান ইনকাম হয় আপোনালোকে মোক জনাবচোন। কিন্তু মোৰ মাহীয়ে কি কৈছে জানে, মই হেনো সিহঁতক ভিডিঅ' কৰি পেলাই সিহঁতৰ লগত এটা হৈ পৰিছোঁ, আমাৰ ঘৰখন, সেই ছোৱালীকেইজনী ঘৰৰ লগত এটা হৈ পৰিলোঁ, সেইবিলাক কথা তাই কৈছে। কিয়? আজিতো তয়ো বেলেগ কাৰোবাৰ লগত, তোৰ নিজৰ পুতেৰৰ বন্ধু, একে বায়েক ভিনীয়েকলৈকে তই মাতি পেলাই ভাত খুৱাইছ, কিবা কৰিছ, মিতি পাতি খাইছ। আমি কৈছোঁ নেকি? আৰে কাৰোবাৰ লগত কাৰোবাৰ অন্তৰ মিলিছে, মাতিছ, এসাঁজ খুৱাইছ, সেইটো ইমান ডাঙৰ কথা নহয়। কিন্তু মই কাৰোবাক গৈ পেলাই ভিডিঅ' এটা বনালোঁ, মই যিহেতুকে চেনেলটো খুলিছোঁ, কোনোবাই হয়তো কেতিয়াবা মোক ক'বও পাৰে যে আহাচোন ভিডিঅ' এটা বনোৱাহি, মই গৈ পেলাই ভিডিঅ' এটা বনালোঁ, তাকে সেই কথাটোৱে ইমান বেছি ডাঙৰ হৈ গ'ল যে মই কাৰোবাৰ লগত গৈ পেলাই মিতিয়ালি হৈছোঁ, কাৰোবাৰ ঘৰত এটা হৈ পৰিছোঁ, সেইবিলাকত কথা মই শুনিবহে নালাগিছিল, কিন্তু কিয় শুনিলোঁ? শুনিবতো নালাগিছিলে, কিন্তু কিয় শুনা পালোঁ? কেনেকৈ ভাবিম এতিয়া নিজৰ মানুহ বুলি? কেনেকৈ ক'ম মই কিবা এটা ভাল কৰাটো আপোনালোকে বিচাৰে বুলি? গতিকে আপোনালোকে কওকচোন, ইহঁতৰ লগত ৰিলেশ্যনটো জীয়াই ৰখাটো ভালনে বাৰু? ভাল হ'বগৈনে? কাৰণ এদিন হ'লেতো মানুহ ভাল হয়, বেয়া হয়, কিন্তু কোনো মানুহে বেয়া হৈ নাথাকে। এদিন হ'লেও সকলো মানুহ যদি শত্ৰু হৈ থাকে নহয়, এদিন হ'লেও মিত্ৰতা হয়েই, ভাল হয়গৈ। কিন্তু সেই মিত্ৰতাটো হ'বলৈ হ'লে কিবা ৰাখিছেনে? বেয়াৰ মাজতে ভাল কিবা ৰাখিছেনে? কাৰণতো তইতো নিজৰ মাহী, মাৰটো খুৰাকৰ পুতেকহে, কিন্তু তইতো মাকহঁতে একেডাল নাৰীৰে, একেজনী মাৰে জীয়াৰী। আজি কিবা এটা ভুল ভ্ৰান্তি হৈছে, তই কাৰো পক্ষে ক'ব নালাগে, তই সিহঁতৰ পক্ষেও ক'ব নালাগে, তই আমাৰ পক্ষেও ক'ব নালাগে, যে সিহঁতৰ পক্ষ নকৈ পেলাই আমাৰ পক্ষে ক, মই সেইটো বিচৰা নাই।
কিন্তু তই কাৰো পক্ষে ক'ব নালাগে, তই ইঘৰে কিবা এটা কৈছে, তই সিঘৰৰ বুজটো ল যে কি হ'ল, ঘটনাটোতো মই নাই, কি হ'ল। কিন্তু তাই সেইটো নাই। তাই এতিয়া আকৌ উল্টাই কয় কি, নানান ধৰণৰ কথা, প্ৰত্যেক দিনে এটা এটা কথা। আৰু এটা কথা কওঁ ভিডিঅ'টোৰ জৰিয়তে, এইখন ঘৰত আছোঁ, নিজে খাইছোঁ, নিজে লৈছোঁ, নিজৰ খৰচ নিজে কৰি আছোঁ, যি পাৰিছোঁ। তহঁতে আমাক খুওৱা নাই, কোনেও কাকো খুৱাই নাৰাখে। গতিকে এই জিভাখন যে এইখন অকণ চিধিল কৰিব লাগে মানুহে, নহ'লে ক'ৰবাত এনেকৈ কাটা যাব। লেপ লেপ চেপ চেপকৈ য'তে ত'তে কথা কৈ ফুৰিলে কাটা যাব ক'ৰবাত। আৰু মানুহৰ ধৈৰ্যৰ শক্তিটো কিন্তু সদায় নাথাকে, কাৰণ ধৈৰ্য ধৰি ধৰি এদিন মানুহ কি হয় জানে, সদায় যেতিয়া এনেকৈ ভুকি থাকিব নহয়, তেতিয়া এদিন কুকুৰটোৱে সেই কামুৰি এটা কথা, তাইতো বহুত কথাই শুনি আছোঁ বাৰু, কিন্তু এটা কথা শুনিছোঁ কি জানে, কি কৰিব সিহঁতৰ পৰিয়ালটোৱে, কি কৰিব, পাৰিবি আমাৰ পৰিয়ালটোৰ লগত। নেক্সট টাইম যদি তেনেকুৱা কিবা হয়, কিবা হ'ব লগা হয়, অঘটন ঘটন নহয়ও যদি কেনেবাকৈ হ'ল, খুৰা ছোৱালীৰ লগতেই হওক বা বৰ্তাৰ ছোৱালীৰ লগতেই হওক বা আন মোৰ পৰিয়ালৰ যোনেই নহওক কিয় হয়, তেনেহ'লে কিন্তু এইবাৰ পৰিয়াল বহি নাথাকে। কাৰণ মোৰ মাহীয়ে কৈছে নহয়, কি কৰিব সিহঁতে, কোনকেইটা আছে সিহঁতৰ, গতিকে এবাৰ দেখি যাব কোনকেইটা আছে, কোনকেইটা আছে এবাৰ দেখি যাব ধুনীয়াকৈ। চিনাকিটো দি দিম কোনকেইটা আছে, কোনকেইজনী আছে। আৰু মই এটা কথাই কওঁ যে এই ভিডিঅ'টো তাইৰ পুতেকেও পাওক, ডাঙৰ পুতেকে, তাৰ লগত আমাৰ কোনো শত্ৰু নাই, কাৰণ সি যথেষ্ট ভাল ল'ৰা, যথেষ্ট ভদ্ৰ ল'ৰা। তাই এইটোৱে ঢুকি নাপালেও কিন্তু তাৰ পাব, কাৰণ সি পঢ়া শুনা ল'ৰা যে, গতিকে সি পাব। সিও চাওক ভিডিঅ'টো, মাকে কিবিলাক কৰি আছে কাণ্ড। গতিকে তাকে কৈছোঁ আপোনালোকক, বহুত বেছি খং উঠিছে, সেইকাৰণে কথাখিনি অকণমান ৰাফ চাগে কৈছোঁ, বেয়া নাপাব, আপোনালোকক কোৱা নাই, কিন্তু মই সিহঁতক কৈছোঁ, সিহঁতে যাতে এই ভিডিঅ'টো পায়, গতিকে সিহঁতক মই কৈছোঁ। মানে কি হয় জানেনে, মানুহৰ কিছুমান আচলতে মানুহৰ এই অকণমান চিন্তা শক্তিটো মানুহক লাগে, কোনটো ভাল কোনটো বেয়া আনে নকলেও নিজে বিবেচনা কৰিব পৰা মানুহক শক্তিটো লাগে। পঢ়া শুনা খুব বেছি নাথাকিলেও সেই শক্তিকণ আচলতে জীয়াই ৰাখিব লাগে। এইটোত আমি এই ডিঙিৰ ওপৰত যে লৈ আছোঁ, এইটো যে উলুম ধুলুম কৰি ওলমাই লৈ ফুৰিছোঁ, এই বস্তুটোত আচলতে আমাৰ যিকণ আছে সেইখিনি আমি খটাব লাগে। তাকে ক'লোঁ, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।